ৰিকি নামৰ শালিকীজনীৰ আজিৰ এই খণ্ড, গতিকে ভিডিঅ'টি স্কিপ নকৰি শেষলৈকে চাব। ধন্যবাদ। হাবিখনৰ সিপাৰে এটা জুপুৰি আছিল। জুপুৰিটো খৰালি পানীবোৰ শুকাই যায়। বাৰিষা হ'লে পানীবোৰ শিলে শিলে ঠেকা খাই কুলু কুলু শব্দ কৰে। জুৰিটোত বিভিন্ন চৰাই চিৰিকটি জীৱ-জন্তু পানী খাবলৈ আহে। তাকে চাবলৈ চুমু পাই জুপুৰিটোৰ কাষলৈ আহে। চুমু এজনী বৰ মৰম লগা ছোৱালী। তাই চৰাই চিৰিকটি জীৱ-জন্তু বৰ ভাল পাইছিল। তাইৰ ঘৰ আছিল সেই জুপুৰিটোৰ পৰা কিছুনি লগত। চুমুৱে সদায় ৰাতিপুৱা শোৱাৰ পৰা উঠি পঢ়াৰ টেবুলত বহে। তাই খিৰিকীখন খুলি দিয়াৰ লগে লগে দেখিবলৈ পায় এজনী শালিকী চৰাই জঁপিয়াই জঁপিয়াই তাইক কিবা কথা ক'ব বিচাৰিছে। তাই আৰু পঢ়াত মন নবহে। তাই পঢ়া টেবুলৰ পৰা উঠি আহি চোতালত চাউল ছটিয়াই দিয়ে। শালিকাজনীয়ে অকণ অকণ কৰি জঁপিয়াই জঁপিয়াই কণমানি ঠোঁটটোৰে খুটিয়াই খুটিয়াই চাউল খোৱা দৃশ্যটি চাই তাই বৰ ফূৰ্তি পায়। এইদৰে শালিকীজনী সদায় সিহঁতৰ চোতাললৈ অহাটো এটা অভ্যাসত পৰিণতি হ'ল। লাহে লাহে শালিকাজনী তাই বৰ আপোন হৈ পৰিল। ভয়েই নকৰে, যেন তাই হাততে দিলেও চাউল খুটিয়াই খাবলৈ বিচাৰে। এইবাৰ তাই ভাবিলে শালিকীজনীয়ে সজাত ভৰাই থ'ব নেকি। আকৌ ভাবে নাই নাই, তাইৰ স্বাধীন মনটো কেতিয়াও তাই বঞ্চিত নকৰে। সদায় যেন তাইৰ চোতাললৈ আহিব আৰু চাউল খাবলৈ তাতে তাই সন্তুষ্ট। সেয়ে তাই শালিকীজনীৰ নাম দিলে ৰিকি। তাই ৰিকি বুলি মাত দিয়াৰ লগে লগে শালিকীজনী আহি তাইৰ ওচৰত উপস্থিত হয়। এনেকৈ ৰিকি আৰু চুমু বান্ধৱী হৈ পৰিল। এদিন বিকিয়ে ভাবিলে চুমুৱে তাইক ইমান মৰম কৰে, কিন্তু তাইনো চুমুক কি দিছে। এইদৰে ভাবি থাকোঁতে বিকিয়ে এঘৰ মানুহৰ পিছফালৰ ঢাপত এজোপা নুনী পকা গছ দেখিবলৈ পালে। তাই অকণমানি ঠোঁটটোৰে এটা এটাকৈ নুনী পকা আনি চুমুহঁতৰ ঘৰটোৰ আগফালৰ বাৰাণ্ডাখনৰ এটা চুকত গোট খোৱালে। চুমুৱে যে নুনী পকা খাই ভাল পায় ৰিকিয়ে জানে। পিছদিনা চুমুৱে ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে বাৰাণ্ডাৰ চুকত দেখা পালে পকা পকা নুনী পকা। তাৰ মনটো আনন্দৰে উপচি পৰিল। এয়া কাম যে ৰিকিৰে হ'ব তাই নিশ্চিত। ইয়াৰ পিছত 2-3 দিন তাই ৰিকিৰ দেখা নাই। কি হ'ল, ৰিকি ক'লৈ গ'ল, নে কিবা অঘটন ঘটিল। এইদৰে ভাবি শুনি থাকোঁতে 4 দিনৰ দিনা ৰিকি লেঙুৰিয়াই লেঙুৰিয়াই আহি সিহঁতৰ চোতালত উপস্থিত হ'ল আৰু চুমুৰ ফালে চাই চকুৱেদি পানী বৈ গ'ল। চুমুৱে পিছত গম পালে যে ওচৰৰ এজনী শিপিনীয়ে তাত শালত গামোচা বৈ থাকোঁতে শালিকীজনীয়ে সূতা দুডাল ছিঙিলে আৰু ফৰমুটি মাৰিলত তাইৰ ঠেং এটাত পৰি দুখ পালে। চুমুৱে এতিয়া অলপ কেঁচা হালধি আনি পাতত পিহি ৰিকিৰ দুখ পোৱাৰ ভৰিটোত লগাই দিলে আৰু 2 দিনত তাই সুস্থ হৈ উঠিল। ইয়াৰ পিছতে তাইৰ যে কি যে ৰং। পিছত চুমুহঁতৰ আগফালে থকা জাবৰৰ দমটোৰ ৰিকিয়ে জঁপিয়াই জঁপিয়াই জাবৰ খুচৰি খুচৰি আহাৰ বিচাৰিবলৈ ধৰিলে। চুমুৱে দূৰৈৰ পৰাই এই দৃশ্য চাই বৰ আনন্দ পালে। ইয়াৰ কিছু সময়ৰ পিছত ৰিকিৰ কোনো মাত বোল নাই। নাই যি নাই, তাই ক'লৈ গ'ল কোনেও ক'ব নোৱাৰে। এইদৰে কেইবাদিনো পাৰ হৈ গ'ল, কিন্তু ৰিকিৰ কোনো খা খবৰ নাই। অৱশেষত চুমু ফেকুৰি উঠিল আৰু চিঞৰি চিঞৰি গাবলৈ ধৰিল। শালিকীয়ে লথৌ-থৌ এইখিনিতে আছিলে জাবৰ খুচৰি, কোনে বাৰু লৈ গ'ল টেটু মুচৰি। এইদৰে কান্দি কান্দি চুমু ভাগৰি পৰিল, কিন্তু ৰিকি আৰু দেখা নাপালে। আজিৰ এই খণ্ডটো ইয়াতে সামৰণি পৰিছে। যদিহে ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। আগলৈও এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ পাই থাকিবৰ বাবে ধন্যবাদ।